তোমাকে ভাবি ভাবি বুকুৰ মৰম বাঢ়িছে হাতৰ তলতে ধুল পেপা। হাই এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লভিতাছ হেপী কৰ্ণাৰলৈ। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 11টামান বাজিলে। মই কাম কাজবোৰ কৰি আজৰি হৈ আহিছোঁ। আজি মই কেইটামান ব্লাউজৰ কালেকশ্যন লৈ আহিছোঁ। ব্লাউজকেইটা মই আপোনালোকক দেখুৱাম। মই দেখুৱাইছোঁ মোৰ ফাৰ্ষ্ট ব্লাউজটো। এই ব্লাউজটো হৈছে এটা স্লিভলেছ ব্লাউজ। এই ব্লাউজটো পিচ কাপোৰ কিনি আনি চিলোৱা। ব্লাউজটোৰ দীঘলটো আছে 15 মান। যদি আপুনি 5 ফুটমান হয় তেতিয়াহ'লে 15 মান লাগে, আৰু যদি আপুনি অকণমান চাপৰ তেতিয়াহ'লে 14 মান হ'লে হৈ যায়। 14 এইখিনি 14 ৰাখিলে হৈ যায়। পিচ কাপোৰ কিনি চিলোৱা ব্লাউজ, স্লিভলেছ ব্লাউজ গৰমৰ দিনৰ কাৰণে চিলাইছিলোঁ। আগফালটো উঠাকৈ আৰু পিছফালে খুলিব পৰাকৈ ৰাখিছোঁ, আৰু লগত আছে দুডাল দড়ি। এতিয়া দেখুৱাইছোঁ মোৰ নেক্সট ব্লাউজটো। এই ব্লাউজটো এটা পিচ কাপোৰৰ ব্লাউজ। মই গৰমৰ দিনত অৱশ্যে এইবোৰ পিন্ধা অলপ টান হয়, কিন্তু ঠাণ্ডাৰ দিনত পিন্ধিব পাৰি, গৰমতো পাৰি বাৰু, তথাপি গৰমৰ কাৰণে ইমান এটা সুবিধাজনক নহয়। এই ব্লাউজটোৰ পিঠিখন আছে ৰেক্টেংগুল টাইপ। এই ব্লাউজটো দেখিছেনে বাৰু? এই ব্লাউজটোত পিঠিখনত মই দিছোঁ এনেকৈ এই লটকনকেইটা, আৰু হাতখনতো এনেকৈ দিয়া আছে, দুয়োখন হাততে। এই ডিজাইনটো খুব চলিছে এতিয়া। মোৰ বিয়াৰ সময়তো পূৰা ট্ৰেণ্ডত আছিলে, আৰু মোৰ হাতৰ পৰা লগোৱা পটি অকণমান ৰৈ গৈছিল, সেইবাবে মই ডিজাইন কৰিবলৈ এইখিনি ত্ৰিভুজাকৃতিত লগাই দিছোঁ। আপোনালোকে নিজে নিজে নিজৰ চইজেৰে এনেকৈ ব্লাউজবিলাক ডিজাইন কৰি ল'ব পাৰে, আৰু হাত আৰু পিঠিত এনেকৈ পাইপিং লগোৱা আছে। এবাৰ দেখুৱাইছোঁ আকৌ এটা পিচ কাপোৰৰ ব্লাউজ। এই ব্লাউজটো মই পিচ কাপোৰ কিনি আনি চিলাইছিলোঁ, আৰু ব্লাউজটোত ডিজাইন দিছোঁ এনেকৈ আই আকৃতিৰে, আই মানে চকুৰ নিচিনা, আৰু এইখিনি। আৰু ব্লাউজটোৰ ডিজাইনটো মই ফুটি উঠিবৰ বাবে ডিজাইনটোৰ চাৰিওফালে এনেকৈ পটি লগাই দিছিলোঁ, আৰু বুটাম লগোৱা আছে দুটা। হাতখন 3/4 স্লিভছত আছে। এতিয়া দেখাইছোঁ এটা হাইনেক ব্লাউজ। হাইনেক ব্লাউজবিলাক মই খুব ভাল পাওঁ। মোৰ ব্লাউজৰ কালেকশ্যনত এনেকুৱা ব্লাউজ আছে 4-5টা মান। এইটো অৰেঞ্জ কালাৰত আছে, আৰু ইয়াতে পাফ লগোৱা আছে, আৰু ব্লাউজটোৰ পিছফালে এনেকুৱা আকৃতিৰ, আৰু পিন্ধাৰ পাছত ইয়াতে এনেকৈ হুকটো লগাই লক কৰিব লাগে, আৰু পিছফালে অপেন। এই ব্লাউজটো খুব ধুনীয়া, গৰমত পিন্ধাৰ কাৰণে ভাল। যিকোনো কাপোৰৰ লগতে এইবিলাক ব্লাউজ পেয়াৰ কৰিব পাৰি। বোৱা কাপোৰৰ লগত পিন্ধিব পাৰে, মেখেলা চাদৰৰ লগত, যিকোনো মেখেলা চাদৰৰ লগত পিন্ধিলে এটা গৰ্জিয়াছ লুক পোৱা যায়। ইয়াতে বহুতকেইটা কালাৰ আছে, ব্লেক আছে, মুগা কালাৰত আছে, আৰু অৰেঞ্জ কালাৰটো আছেই মেইনলি। আপোনালোকে যিকোনো ব্লাউজৰ, যদি কলা এখন শাৰীৰ লগত এই ব্লাউজটো পিন্ধি খুব ধুনীয়া লাগিব। এই ব্লাউজটো মই লৈছিলোঁ ফেঞ্চি বজাৰৰ পৰা। ইয়াৰ দাম চাগে 450 মান আছিলে। খুব ভাল লগা এই ব্লাউজটো। আজিলৈ আহিছোঁ, আকৌ নতুন নতুন ব্লাউজৰ কালেকশ্যন মই লৈ আহিম। লগতে মই এটা নতুন কথা চিন্তা কৰিছোঁ, মই মোৰ চেনেলটোত ব্লগ দিয়া আৰম্ভ কৰিম। এতিয়াতো লকডাউন, ক'তো যাব নোৱাৰোঁ, বাহিৰত গৈ পেলাই কোনো বস্তু দেখুৱাব নোৱাৰিম, কিন্তু মই ঘৰতে থাকি কি কি কৰোঁ আপোনালোকক দেখুৱাম। আৰু যেতিয়া লকডাউন খুলিব তাৰপিছত আমি ফুৰিয়ে থাকোঁ, বহুত জেগা গৈয়ে থাকোঁ, সেই জেগাবিলাকক আপোনালোকৰ লগত লৈ যাম আৰু দেখুৱাম। আপোনালোকে সহযোগ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, এণ্ড শ্বেয়াৰ কৰিব,
লগতে কাষতে থকা বেল আইকনটো হিট কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব ধন্যবাদ